हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰটো ভালে কাৰণ আজি মই পূজা চাবলৈ যাম মানে বাহন্তি পূজা আছে বৰবৰীত তাত পূজা চাবলৈ যাম মই ওলাই কিনে আপোনালোকক দেখাই আছো ৰব লগ পাই আছো আগে ওলাই লও মোৰ এতিয়া ওলা হল যাও মই এতিয়া বাটক লাগি বাবু আহিছে বাবুৰ লগত যাম আজি দেখাম ৰব মই মোৰ ওলা হল এতিয়া যাও আৰু এতিয়া বাবু আহিছে বাবুৰ লগত যাম গাইজ মই এতিয়া পূজাৰ পৰা আহি পালো মাহত মানে নাই দেউতাৰ কিবা ভাড়া আছিল ভাড়া থকাৰ কাৰণে দেৰি হ'ল মই বাবুৰ লগতে গুচি আহিলোঁ এতিয়া কাপোৰ চাপোৰ সলালো আৰু এতিয়া মুখখন ধুৰব বহুত ইমান ধূলি ৰাস্তাত এতিয়া বগা পৰি গৈছে এতিয়া মই মুখখন ধুই লওঁ ৰ'ব মই এতিয়া মুখ চুখ ধুই আহিলোঁ এয়া মুখখন ধুলো ইমান ধূলি কাৰণে নোধোৱাকৈ থাকিবই নোৱাৰি মাহত আহি আছে বাৰু খুৰা আহি পালে এতিয়া মানে খুৰাই আনিছে বজাৰখিনি আনি কিনে এই টিভি টেবুলখনত থলে ইমান বেয়া পাওঁ ভাইটিও বেয়া পায় মইও বেয়া পাওঁ খুৰীও মানে খুৰাই ইয়াতে থয় মানে টেবুলখনতে থয় এতিয়া মানে সয়াবিন বনাব দিছে এয়া আচাৰ বেটেৰী আৰু এইটো তেল আনিছে আৰু চাহকাপ যাওঁতে মায়ে খাই যাব দিছিল তাৰপিছত দেৰি হোৱাৰ কাৰণে নাখালোঁ আৰু তাৰপিছত এয়া মটৰ চলাব লাগিব আৰু ইয়াত আমলখি আৰু জলফাই আছে আৰু এয়া বিলাহী তিতা কেৰেলা এয়া মানে সয়াবিন মটৰ আলু আৰু বিলাহী এতিয়া বনাব দিছে তাৰমানে এইখিনি তিয়াই থৈ কিনে এইখিনি কাটো ৰ'ব মাহঁত অহালৈকে এয়া মাও আহি পালে এতিয়া কাপোৰ চাপোৰ সলাব মই আঞ্জা কাটিলোঁ আৰু এতিয়া কাটি কিনে ৰেডি কৰি থৈ দিছোঁ এতিয়া ৰান্ধিব আৰু এয়া আলু বইল কৰা হ'ল আৰু এয়া বিলাহী কাটি দিছোঁ তাৰপিছত চয়াবিন এইখিনি মানে পিঁয়াজ আৰু আদা নহৰুকে বনাইছোঁ আৰু মাৰ কাৰণে মায়ে আজি নাখায় না বৃহস্পতিবাৰ সেইকাৰণে মানে এইখিনি মানে পিঁয়াজ আদা নহৰু দি কিনে বনাব আৰু ভাল কৰি এতিয়া মোৰ অলপ কাম আছে সেইখিনি কাম কৰি লওঁ ৰ'বা গুড মৰ্ণিং সকলোকে মই এতিয়া কলেজ আহি আছোঁ আৰু লগৰ ছোৱালীজনীৰ লগত প্ৰেংক কৰিছোঁ ৰ'ব মই কলেজ যাই পোৱা বুলি কৈছোঁ তাই আহিল এতিয়া কেনে লাগছে প্ৰেংকটো কেনে লাগছে কালি পূজা চাই তাৰমানে আৰু ভিডিঅ' নবনালোঁ আৰু আহি ভাত খাই ঘুমালোঁ ভাত মানে অলপমান খাইছোঁ তাতেতো খাইছিলোঁ সেই ঘুগুনি আৰু চাওমিন আহি কিনে আমাৰ ভাত খোৱাতেও দেৰি হয় অলপমান খালোঁ আৰু তাৰপিছত এতিয়া খাই কিনে ঘুমালোঁ এতিয়া মানে নেক্সট দিনা ম'ম' বনাব খুজিছোঁ ভাইটিক হাত খোলাত খেদাইছোঁ মাংস আনিবৰ কাৰণে বাকীখিনি মই যোগাৰ কৰি আছোঁ বাৰু ৰ'ব আপোনালোকক দেখাওঁ ৰ'ব ইয়াতে মানে পেষ্ট কাটি থৈ দিছোঁ পিঁয়াজ তাৰপিছত আদা
নহৰু কাটিব লাগিব, কাটা নাই। তাৰপিছত এয়া মানে আটা মঠি থৈ দিছোঁ, এতিয়া বনাওঁ ৰ'ব। মোৰে কেতিয়া বনোৱা হ'ল, কেইটা মানে হেৰি আৰু অকল মানে পিঁয়াজ দি কিনে বনাইছোঁ আৰু ভেজ বনাইছোঁ। মাদাৰে তাৰমানে নাখায়, সেইকাৰণে এফালে মায়ে সেই মাংস তাৰমানে গুচাই আছে আৰু ইয়াতে আধা বেলা হৈ আছে, কেতিয়া বনাব লাগিব। এতিয়া মাৰকেইটা মানে দিয়া হয়, কেতিয়া ভেজ হয়, একেইটা দিয়া হয়। এতিয়া ইয়াতে সেনেকৈ মানে পানীখিনি গৰম হ'ব দিছোঁ আৰু ইয়াতে তলত দিনকি পানী গৰম হৈছে। এতিয়া মানে ইয়াতে মানে সানিত এতিয়া অলপমান মানে তেল সানি দিছোঁ, তেল লগাই দিছোঁ আৰু এতিয়া এটা এটাকৈ দিওঁ আৰু মানে ভালকৈ বনাব নাজানো, আজি প্ৰথম বনাইছোঁ, কেনেবা হৈছে চাম ৰ'বচোন। ভাল হ'লে আৰু একদিন বনাম। মানে চবেই বনাব জানেই, কিন্তু মই বনাই পোৱা নাই নে আৰু সেইকাৰণে আজি বনাইছোঁ ৰ'ব। সেইকাৰণে ইয়াতে দিলোঁ একেইটা আৰু এখানি হওক লাগি মই আৰু তাতে বনাওঁগৈ সেইকেইটা। এতিয়া মানে চিকেন ম'ম'খিনি বনাব লৈছোঁ। চিকেনখিনি ইয়াতে দিলোঁ। দি কিনে এনেকৈ ভাজ কৰি দিব লাগিব। আৰু এটা বনাব গৈছোঁ, এইটো মানে অলপ বেলেগকৈ বনাম, মানে অলপ বেলেগকৈ বনাব পাৰি নহয়, সেনেকৈ বনাম। এয়া মোৰ ম'ম' বনোৱা হৈ গ'ল। একেটা এনেকুৱা চাইজত বনাইছোঁ, একেটা এনেকুৱা চাইজত বনাইছোঁ আৰু দেখাত মানে কেনেকুৱা হৈছে আৰু ক'ব আৰু কমেণ্ট কৰি কিনে। খাব ভালে হৈছে বাৰু, মই খাই চালোঁ এটা, মানে দেখাত কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। এতিয়া খাই লওঁ ৰ'ব। গধূলি আমি ম'ম' খাই উঠি অলপ পঢ়িলোঁ, তাৰমানে মোৰ পৰীক্ষাও চলি আছে যে, সেইকাৰণে অলপ পঢ়িলোঁ। এতিয়া ভাত খাবলৈ আহিছোঁ। ভাতত কি কি আছে দেখা ৰ'ব। এয়া ভাত, এয়া লেচেৰা আলু ভাজি, এয়া মানে বুটৰ বৰা ভাজি কিনে মানে ভেদাইলতা দি বনাইছে। তাৰপিছত এয়া মাছ, আদা দি মাছ বনাইছে। এয়া ভাইটিয়ে ভাত খাই আছে আৰু দেউতাৰ ভাত বাঢ়ি থৈ দিছে, মাতিছে আহিব ৰ'ব আৰু এয়া মায়ে ৰখি আছে। এতিয়া মই ভাত খাই লওঁ ৰ'ব।
আজিলৈ এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ। ভাল লাগিছে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ তেন্তে বাই বাই।